नमस्कार मोर भिडिओले आको आपनालोকক स्वागतम जनाइछु। या देखिसे आमी महामृत्युंजय मंदिर दर्शনৰ বাবে আহিছো। শাওন মাহৰ पहिला सप्ताहते आमी मृत्युंजय मंदिरলৈ বুলি গৈছিলো, কিন্তু কৰ্ম ব্যৱস্থাৰ বাবে মই ভিডিওটো দেৰিকৈ দিছো। এইফালে ফুলৰ হৈতে চাকি হৈতে থালি লৈ ললো পূজাৰ বাবে। এইফালে হাজবেণ্ড আৰু মোৰ লৰাটো আহিছে, আৰু আহিছে লগত এইফালে সোনু আহিছে। মহামৃত্যুঞ্জয় মন্দিৰত শাওন মাহত যেহেতু অগণন ভক্তৰ সমাৱেশ ঘটে, আজি বতৰটো যেহেতু বহুত বেছি গৰম। এইফালে আগত গৈ আছে বাইদেউ আৰু ছাৰ, তেওঁলোকে আহিছে অভয়াপুৰীৰ পৰা ইয়াতে মৃত্যুঞ্জয় মন্দিৰ দৰ্শনৰ বাবে। আমি সকলোকিটা লগতে আহিছো। ইয়াতে আমি চেণ্ডেল ৰাখি ললো। চেণ্ডেলযোৰ খুলিবলৈ ভয়, যেহেতু বহুত বেছি গৰম। আৰু মৃত্যুঞ্জয় মন্দিৰলৈ সোমোৱা সো সাইডে ইয়াতে আমাক চাকি জ্বলাবৰ বাবে ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াতে মই চাকি ধূপ জ্বলাই ললো। আপোনালোকেও কোনে কোনে মৃত্যুঞ্জয় মন্দিৰলৈ অহা নাই বা কোনে কোনে আহিছে মৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবৰ বাবে ভিডিঅ'ত কমেণ্ট কৰি জনাবচোন। আৰু যিসকলে এতিয়াও মৃত্যুঞ্জয় মন্দিৰৰ কথা শুনা নাই, তেওঁলোকেও যাতে ইয়ালৈ আহে তাৰ বাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ইফালে বহুত বেছি গৰম, টাইলছবোৰ বহুত বেছি গৰম হৈ গৈছে। মানুহবোৰ দৌৰা দৌৰিকৈ দৰ্শনৰ বাবে গৈছে মন্দিৰৰ ভিতৰলৈ। এয়া দেখিছে মন্দিৰৰ ভিতৰ ভাগত ভক্তৰ সমাগম বহুত বেছি। ইফালে সকলোৱে যেহেতু গৰমৰ বাবে দৌৰা দৌৰিকৈ অহা যোৱা কৰিব লগা হৈছে, তথাপিও ভগৱান দৰ্শনৰ বাবে সকলো সহ্য কৰি মানুহবিলাকে আহিছে ইয়ালৈ। কৃষ্ণ দয়াময়। আমিও ঠিক তেনেদৰে ভিতৰলৈ বুলি সোমাই গ'লো, ষ্টেপ বগাই বগাই। এয়া যেহেতু আমাক ভিতৰ ভাগত ভিডিঅ' কৰিবলৈ নিদো বুলি কোৱা হৈছিল তাতে থকা পূজাৰীজনে, গতিকে মই বাহিৰৰ পৰাই অকণমান ভিতৰৰ দৃশ্যাংশটো আপোনালোকক দেখালোঁ। ভিতৰত যিহেতু ভিডিঅ' কৰিবলৈ দিয়া নহয়, তাতে ভিতৰত ফটো বা ভিডিঅ' কৰিবলৈ দিয়া নহয়। এই ধৰণে আমি মহাদেৱক পাবৰ বাবে, তেওঁক দৰ্শন কৰিবৰ বাবে, তেওঁৰ ওচৰত মনৰ কামনাসমূহ যাতে আমাৰ পূৰ্ণ হয়, আহিবলগীয়া দিনবোৰ যাতে ভাল হয়, সুখৰ হয়, কেৱল নিজৰ বাবে নহয় সকলোৰে বাবে সেৱা কৰিলোঁ, ঘৰৰ বাবে, ৰাইজৰ বাবে। আৰু এনেদৰে আমি অলপ সময় কটাই বিদায় মাগিলোঁ মৃত্যুঞ্জয় মন্দিৰৰ পৰা। যিসকলে আহিছে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। বাই বাই।